কুৱেশ্যন নম্বৰ 28 কাক সৰ্বপ্ৰথমে মৰণোত্তৰৰ ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ লাল বাহাদুৰ শাস্ত্ৰীক সৰ্বপ্ৰথমে মৰণোত্তৰৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 29 ভাৰতৰ কোনখন ৰাজ্যত বাৰিষা প্ৰথমে আহে? উত্তৰ কেৰালা ৰাজ্যত প্ৰথমে বাৰিষা আহে। কুৱেশ্যন নম্বৰ 30 গাখীৰ দৈ হোৱাত সহায় কৰা এচিডটোৰ নাম কি? উত্তৰ লেক্টিক এচিড হ'ল গাখীৰ দৈ হোৱাত সহায় কৰা এবিধ এচিড। কুৱেশ্যন নম্বৰ 31 তেজত থকা ধাতুৰ নাম কি? উত্তৰ লো। কুৱেশ্যন নম্বৰ 32 ভিটামিন এ আটাইতকৈ ক'ত বেছি পোৱা যায়? উত্তৰ গাজৰত ভিটামিন এ আটাইতকৈ বেছি পোৱা যায়। কুৱেশ্যন নম্বৰ 33 কোন তাৰিখে ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 26 জানুৱাৰী 1950 চনত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 34 ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ পুণ্যভূমি বুলি কোৱা হয়? উত্তৰ তামিলনাডু ৰাজ্যক ভাৰতৰ মন্দিৰৰ পুণ্যভূমি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 35 মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। কুৱেশ্যন নম্বৰ 36 নিৰ্বাচনৰ মুখ্য আয়ুক্তক কোনে নিযুক্তি কৰে? উত্তৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচনৰ মুখ্য আয়ুক্তক নিয়োগ কৰে। কুৱেশ্যন নম্বৰ 37 প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ প্ৰযোজক কোন আছিল? উত্তৰ দাদাচাহেব ফাল্কে আছিল প্ৰথম ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক। কুৱেশ্যন নম্বৰ 38 অসমৰ কোন দিশত চীন দেশ অৱস্থিত? উত্তৰ দিশত চীন দেশ অৱস্থিত। কুৱেশ্যন নম্বৰ 39 আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে? উত্তৰ 8টা গ্ৰহ আছে। কুৱেশ্যন নম্বৰ 40 ভাৰতৰ সৰ্বোচ্চ বঁটা কোনটো? উত্তৰ ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ বঁটা। কুৱেশ্যন নম্বৰ 41 ভাৰতৰ আটাইতকৈ দীঘল পথটো কি? উত্তৰ গ্ৰেণ্ড ট্ৰাংক ৰোড হ'ল ভাৰতৰ আটাইতকৈ দীঘল পথ। কুৱেশ্যন নম্বৰ 42 পানিপতৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল। কুৱেশ্যন নম্বৰ 43 বিশ্বৰ কোনখন দেশৰ ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক দৰমহা লাভ কৰে? উত্তৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আটাইতকৈ সৰ্বাধিক বেছি দৰমহা লাভ কৰে। কুৱেশ্যন নম্বৰ 44 পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেৱাল কোনটো? উত্তৰ গ্ৰেট ৱাল অফ চাইনা হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেৱাল। কুৱেশ্যন নম্বৰ 45 পৃথিৱীৰ আটাইতকৈ কঠোৰ আইন থকা দেশ কোনখন? উত্তৰ ছৌদি আৰৱ হ'ল পৃথিৱীৰ আটাইতকৈ